ডেভিড যোৱা 1 জুলাইত ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবি খাৰঘৰীয়াৰ আত্মহননৰ পিছৰে পৰা পলাতক পুত্ৰ দেৱাশিষ খাৰঘৰীয়া আজি গুৱাহাটীৰ 6 মাইলত আৰক্ষীৰ জালত পৰিছে। পুৱাতেই গ্ৰেপ্তাৰ হোৱাৰ পাছতে দেৱাশিষক শিৱসাগৰলৈ লৈ যায় আৰক্ষী আৰু DY365 সাংবাদিক ভাস্কৰ জ্যোতি দাসৰ সন্মুখত প্ৰয়াত পিতৃ মাতৃৰ অভিযোগ সন্দৰ্ভত কিছু মন্তব্য কৰিছে দেৱাশিষ খাৰঘৰীয়া। দেৱাশিষ খাৰঘৰীয়া এই নামটো হয়তো অচিনাকি নহয় আজিৰ তাৰিখত বা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে, কিয়নো সমগ্ৰ ৰাজ্য কঁপাই যোৱা সেই যে ঘটনা সংঘটিত হৈছিল, এজন পিতৃৰ এখন মাত্ৰ চিঠি আৰু সেই চিঠিত তেওঁ উল্লেখ কৰাৰ প্ৰতিটো শব্দই বুকু দহি গৈছিল সকলোৰে। তাৰ প্ৰতিটো শব্দই যেন চিঞৰি চিঞৰি কৈছিল বছৰ বছৰ ধৰি, মাহৰ পিছত মাহ ধৰি সেই পিতৃ মাতৃয়ে উভয় তেওঁলোকে ভুগি অহা সেই দুখ, সেই বেদনাৰ কথা। কেৱল মাত্ৰ পুত্ৰৰ লাঞ্ছনা নহয়, পুত্ৰৰ পৰা কেৱল মাত্ৰ তেওঁলোকে বৈৰাগ্য উপজিছিল আচলতে তেওঁলোকৰ এই জীৱনৰ প্ৰতি। এটা সময়ত ইমানেই তেওঁলোকে আচলতে অত্যাচাৰ পাইছিল এই পুত্ৰৰ পৰা, যাৰ বাবে সমগ্ৰ ৰাজ্যবাসীয়ে সেই চিঠিখন আচলতে ৰাজহুৱা হোৱাৰ পাছৰ পৰা এইজন পুত্ৰক কুলাংগাৰ পুত্ৰ বুলিও কোনো দ্বিধাবোধ বা কুণ্ঠাবোধ কৰা নাছিল। সেই চিঠিখনৰ কথালৈ আমি এই মুহূৰ্তে যাব বিচৰা নাই, কিন্তু সকলোৱে আচলতে এইজন লোক যেতিয়া আৰক্ষীৰ জালত পৰে তেতিয়া তাৰ ভাষ্য কি হয় জানিবলৈ উদ্গ্ৰীৱ হৈ আছিল। কি কৈছে আচলতে তেওঁ আমাৰ সতীৰ্থ সন্মুখত আমি আপোনালোকক এই মুহূৰ্তত শুনাবলৈ যত্ন কৰিছোঁ। আচ্ছা দেৱাশিষ, যিহেতু এটা কথা আপোনাক কৈছোঁ, প্ৰত্যেকেই আপোনাৰ ওপৰত দুখ দি আছে, আমি জানো, কিন্তু আপোনাৰ বহুত ক'বলগীয়া আছে। এই কি ক'ব আচলতে আপোনাৰ ওপৰত সকলো যি দুখ সকলো সঁচা হয় জানো? নহয়, বহুত কথা আছে, মোক অকণমান সময় দিয়ক, মই চব ডিটেইলছ দিম আপোনালোকক। এতিয়া এই মুহূৰ্তত কি ক'ব আচলতে? এই মুহূৰ্তত এইটোৱে ক'ম যে আপোনালোকে দুই পক্ষে বিচাৰটো লৈ চাওক। আপোনালোকে চাব লাগে ন? হয়, আপুনি কওকচোন, ক'বলগীয়াখিনি অলপ কৈ দিয়ক, ৰাইজে গম পাব। আপোনাক চবেই দুখ কৰিছে, আপোনাকখিনি কৈ দিয়ক, আপোনাৰ ক'বলগীয়াখিনি। মই নাই যোৱা বুলি কৈছে। হয়, আপোনালোকে মেডিকেলৰ গোটেই সেইবোৰ চাওকচোন, কিমান লাখ লাখ টকা খৰচা হৈছে। যদি মই চোৱাই নাই, কৰিছিলে মানে ডেফিনেটলি কৰিছিলোঁ। হয়, কি কাৰণে দেউতাহঁতে কি কাৰণে এনেকৈ ক'লে আচলতে আপোনাক? কি কাৰণে ক'লে? এতিয়া মই নিজে সেইটো পাজলত আছোঁ, আপোনালোক কেনেকৈ কৈ দিওঁতে। আপোনালোকে এইটো চাওক, আপোনালোকে বিচাৰ কৰি চাওক। কোনোবা বেলেগ তৃতীয় পক্ষ আছে নি আপোনালোকৰ মাজত বেয়া কৰা? নাই নাই। হা, আপোনাৰ ৱাইফ ক'ত আছে বৰ্তমান? আপুনি কি ক'ব বৰ্তমান গোটেই মানুহখিনি যিখিনি আপোনাৰ সেইখিনি মানুহক কি ক'ব আচলতে? দেউতা আপোনাক দুখী কৰি আছে, কিন্তু আমি জানো বহুত কাহিনী আছে, জানো আমি। কি ক'ব আপোনাক আচলতে? মই তেখেতলোকক পূৰা আৰম্ভণিৰ পৰা যেতিয়াৰ পৰা মই চাকৰি পাইছোঁ, ফুল যিমানখিনি মই ট্ৰিটমেণ্ট ল'ব লাগে, য'তমান হেৰি কৰিব লাগে, ক'তো মই বাধা দিয়া নাই, চব কৰিছোঁ। এইটো মোৰ মানে মুখৰ কথাও নহয়, তাৰমানে আপোনালোকে এইবোৰ আমাৰ চব ডিটেইলছো ওলাব চব। আপোনাৰ এতিয়া খালি অকল মোকে দুখী নাথাকি দুইটা ছাইড যদি আপোনালোকে অলপ এনালাইচিছ কৰি চায়, তেতিয়াহ'লে লাহে লাহে গম পাব তাৰমানে যে কথাটো একচুৱেলি ভাবি থকাটো বা দেখি থকাটো বা আপোনালোকে কৈ থকাটোও একচুৱেলি নহয়, তাত বেলেগ বেলেগ কাহিনী ধেৰ সোমাই আছে। আচ্ছা, দেউতাই কিন্তু কেইবাখনো চিঠি লিখি থৈ গৈছিল, য'ত আপোনাক আচলতে শেষবাৰলৈকে আপোনাক যথেষ্ট মৰম কৰিলে, আপোনাক যেনেদৰে মৰম কৰে সেই মৰমখিনি আচলতে চিঠিখিনি পঢ়িলে গম পোৱা যায়। তাত সেইখিনি চিঠিখিনি মৰম কৰে জানো? ডেফিনেটলি মোৰ লাইফত মোৰ এটা সৰু বাচ্ছা আছে, আপুনি জানে নাই? 9 বছৰ হৈছে। মোক মৰম কৰে নাই? মোৰ ল'ৰাটোলৈকে লাইফটো স্পইল কৰি থৈ গ'ল, আপুনি মৰম কৰে বুলি কৈছে, মই একচেপ্ট কৰি লওঁ নে? ভাবি চাওকচোন আপুনি। কিহৰ কাৰণে এনেকুৱা হৈ গ'ল আচলতে? সেইটো একচুৱেলি মই এতিয়ালৈকে সেইটো গম পোৱা নাই, মই আপোনালোকক জনাম। আৰু বহুত ক'বলগীয়া আছে, এতিয়া খালি মই অলপ ডিষ্টাৰ্ব হৈ আছোঁ। আকৌ আপোনালোকক লগ কৰিম। আপোনাৰ বাইদেউ আছে আটাইকেইজনী, বাইদেউকেইজনী আজিকালি এজনী বাইদেউ খুব কান্দিছে আচলতে। আজি মোৰ ডাঙৰ বাইদেউক মই বহুত মিছ কৰিছোঁ। মোক ডাঙৰ বাইদেউ বহুত ভাল পায়, ডাঙৰ ভিনদেউৱে ভাল পায়, তেখেতলোক ডেফিনেটলি আহিব। বাকী বাইদেউকেইজনীৰ ওপৰত আপোনাৰ ক্ষোভ আছে কিবা? একো ক্ষোভ নাই, দিছে আৰু তাত খং উঠিছে, মই একো ক'বলগীয়া নাই। আৰু এটা কথা, আৰু এই দ্বিতীয় কথাটো, আপোনাৰ বাচ্ছাটো ক'ত আছে বৰ্তমান এতিয়া? আইতাকৰ লগত আছে। আৰু ৱাইফ? তাইৰ কথা নাজানো এতিয়া, মই তাইক এই লাষ্ট হেৰিতে এৰি দিলোঁ, তাৰপিছত এতিয়া ক'ত আছে মোৰ কণ্টেক্ট নাই। আচ্ছা, আপুনি আৰু কিবা পলাবলগীয়া আচলতে কি কাৰণে হ'ল আচলতে? আৰু কিবা তেতিয়া এনেকুৱা লাইফত মানুহৰ নঘটে, আপোনাৰ লাইফতো ঘটিছে জানো? পটককৈ ঘটি গ'ল, ব্ৰেইনটোৱে কামেই নকৰিলে। আৰক্ষীৰ পৰা একচুৱেলি পলোৱা নাই, সেইটো মিছ হৈছে। মানে মই চিটুৱেশ্যনটো বুজি নাপালোঁ, তাৰমানে কি কৰোঁ কি নকৰোঁ। তাৰপিছত কিছুমান বহুত মানুহ লগ পালোঁ, বহুতে বেলেগ বেলেগ গাইড দিলে, কিবা ক'লে তেনেকৈ অলপ হেৰি হৈ গ'ল। কিন্তু আপোনালোকে চাওক মই কি কৰিছিলোঁ, মোৰ ওপৰত যে আপোনালোকে যিবোৰ মন্তব্য লৈ আছে, একচুৱেলি মই কি কৰিছিলোঁ
কি নাই কোৱা সেইটো আপোনালোকে এবাৰ নিজে চাওকচোন মই ডাঙৰ বাইদেউক এটাই কথা ক'বলৈ বিচাৰিছোঁ আজি কি কৰি দিলে অৱস্থাটো দেখিছই আজি সঁচা কথাটোক মাত আৰু চব যিবোৰ সঁচা ক মোৰ লাইফটোতো কি কৰি দিলে দেখিছই বছ সঁচাখিনি ক মানে আপুনি ডাঙৰ বাইদেউ আৰু ডাঙৰ ভিন্দক কৈছোঁ তাহাঁতি মোৰ লগত সদায় ছাপৰ্টত থাকে সঁচা কথাখিনি জাষ্ট ক'বলৈ কৈছোঁ বছ থেংক ইউ